বাহ ৰছী ধৰি ধৰি মছজিদলৈ যায় এগৰাকী ১১৫ বছৰীয়া অন্ধ মুৱাজিন। ১১৫ বছৰ বয়সতো অকলে অকলে মছজিদলৈ নামাজ পঢ়িব যায় অন্ধ মুৱাজিন। অন্ধ মুৱাজিনগৰাকী ৰছীত ভৰ কৰি উঠি মছজিদলৈ গৈ নামাজ আদায় কৰে। মছজিদ আৰু মুৱাজিনৰ মাজৰ সম্পৰ্ক ১১৫ বছৰীয়া আব্দুল ৰহমান মোল্লালৈ চাই বুজিব পাৰি। ১১৫ বছৰীয়া বৃদ্ধাগৰাকী চকুৱে দেখা নাপায়, তথাপিও নিয়মিতভাৱে ৫বাৰকৈ মছজিদলৈ গৈ সকলোকে নামাজলৈ মাতে। অন্ধ মুৱাজিন আব্দুল ৰহমান মোল্লাৰ ঘৰ নাটৰৰ বৰাইগ্ৰাম উপজিলাৰ নগৰ ইউনিয়নৰ বাৰালেহা গাঁৱত। ২০ বছৰ আগতে হোৱা এক দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইছিল। ৬ বছৰৰ পাছত তেওঁ ডাঙৰ পুত্ৰৰ সৈতে হজ কৰে। ঘৰলৈ উভতি আহি তেওঁ নিজৰ গাঁৱত এটা মছজিদ সাজিলে। ইয়াৰ পিছত তেওঁ সেই মছজিদৰ মুৱাজিন হিচাপে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিলে। কিন্তু চকুৰে চাব নোৱাৰাৰ বাবে মছজিদলৈ অহা যোৱা কৰাৰ বাবে জটিলতাৰ সৃষ্টি হয়। সমাধানৰ বাবে ঘৰৰ পৰা ৰছী আৰু বাঁহ টানি মছজিদলৈ লৈ গ'ল। আব্দুল ৰহমান মোল্লাৰ পুত্ৰ স্কুলৰ শিক্ষক শফিকুল ইছলামে কয়, দেউতাৰ বয়স ১১৫ বছৰ। হজৰ পৰা উভতি অহাৰ পিছত তেখেতে নিৰ্মাণ কৰা মছজিদটোত আজান দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু ঘৰৰ পৰা মছজিদলৈ দূৰত্ব প্ৰায় ২০০ মিটাৰ। অহা যোৱা কৰাৰ বাবে জটিলতাৰ সৃষ্টি হয়। পিছত পিতৃয়ে ঘৰৰ পৰা মছজিদলৈ যোৱা পথত ৰছী আৰু বাঁহ ওলমাই দিবলৈ ক'লে। পিতৃয়ে দিয়া পৰামৰ্শ অনুসৰি ল'ৰাকেইটাই ৰছী আৰু বাঁহ ওলমাই থৈছিল। ইয়াৰ পিছত প্ৰথম কেইদিনমান পুত্ৰ নাতি নাতিনীয়ে ৰছী বাঁহৰ সহায়ত মছজিদলৈ লৈ গৈ ৰাস্তা পাৰ হ'বলৈ অভ্যাস কৰি তুলিলে। মুৱাজিন আব্দুল ৰহমানে ক'লে, মই ১০ কাঠা মাটি বিক্ৰী কৰি সেই টকাৰে মছজিদ নিৰ্মাণ কৰিলোঁ। এতিয়া নলীৰ কুঁৱাত পানী ওপৰলৈ উঠি নাযায় বাবে উজু কৰাটো কঠিন হৈ পৰিছে। মছজিদৰ কাষতে পানীৰ পাম্প থাকিলে বৰ ভাল হ'ব।